APSCত স্থান পোৱা গোলাম সাৰোৱাৰ হুছেইনক বক সমষ্টিৰ যুৱ কংগ্ৰেছৰ উষ্ম আদৰণি। সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ সোণতলীস্থিত নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ সোণতলীত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বহু গুণমুগ্ধৰ লগতে হুছেইনৰ বাল্যকালৰ বন্ধুবৰ্গই অভিনন্দন জনায়। আজি বকো সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি মহিদুল ইছলামৰ নেতৃত্বত সজাতিত দল এটা উপস্থিত হৈ গামোচা আৰু শৰেৰে শুভেচ্ছা জনায়। গোলাম সাৰোৱাৰৰ মাতৃৰ অশেষ কষ্ট আৰু ত্যাগৰ ফল বুটলি আনিবলৈ সক্ষম হোৱাত মাতৃয়ে আনন্দত আত্মহাৰা হৈ পৰিছে। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, DNA 24 আছাম। এইটো মোৰ ছেকেণ্ড এটেম্প্ট আছিলে আৰু মোৰ ফাৰ্ষ্ট টাইম যেতিয়া পাছ হ'ব পৰা নাছিলোঁ তেতিয়া মই বহুত দুখিত হৈছিলোঁ। কিন্তু এইবাৰ বহুত এক্সট্ৰা হাৰ্ডৱৰ্ক কৰাৰ পিছত এইবাৰ যেতিয়া মানে প্ৰিচিয়াছ পষ্টটো পালোঁ তেতিয়া বহুত ভাল লাগিছে। আৰু এই যোনটো ছাকচেছটো মই পাব পাৰিছোঁ সেইটো কাৰণে মই কৃতজ্ঞ হওঁ মোৰ মা, মোৰ দাদা, মোৰ ভণ্টি আৰু স্পেচিয়েলি মোৰ ভণ্টি, যোনে মোক বহুত হেল্প কৰিছে, মোৰ লগত থাকিছে আৰু মোৰ কেয়াৰ লৈছে। পৰীক্ষা ডেফিনেটলি, কাৰণ আগতে যোনটো আমি প্ৰচেছটো দেখিছিলোঁ ধৰক 4-5 বছৰ আগত, তেতিয়া আমি শুনিছিলোঁ যে ইমান অলপ কাৰাপশ্যন আছিলে, কিন্তু এইবাৰ প্ৰচেছটো বহুত ফেয়াৰ এণ্ড মানে ক্লিয়াৰ হৈছে, ট্ৰান্সপাৰেণ্ট প্ৰচেছ এটা হৈছে। চ' সেইটো কাৰণে আই থিংক মোৰ বহুত ভালেখিনি হেল্প হৈছে। যে মই যিমান পাৰোঁ ফিউচাৰত মই আমাৰ গাঁৱৰ মানুহবিলাকৰ কাৰণে আৰু প্লাছ অসমৰ গোটেই নিবাসীৰ কাৰণে মই যিমান কাম কৰিব পাৰোঁ আৰু যিমান ভালদৰে কৰিব পাৰোঁ মই কৰিব চেষ্টা কৰিম। আনন্দৰ দিন আজি আমাৰ এই পিছপৰা সোণতলীবাসীৰ বাবে এটা গৌৰৱময় দিন। আজি আমাৰ বক সমষ্টি কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ লগত আহি আজি আমাৰ গোলাম সাৰোৱাৰক আজি সম্বৰ্ধনা দিলোঁ। আৰু এই হিচাপতে আমি সোণতলীবাসীক গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ ইমান পিছপৰা অঞ্চলৰ পৰা যে APSCত 49 নম্বৰত উত্তীৰ্ণ হৈ আমাৰ সোণতলীবাসীক গৌৰৱ কৰি অনাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। যাতে আগলৈ এনেকুৱা আৰু আমাৰ ইয়াৰ পৰা বহুত ষ্টুডেণ্টবিলাকে ভাল ফলাফল দেখাব পাৰে, তাৰ কাৰণে আমি আশা কৰিছোঁ। বিশেষকৈ ক'বলৈ গ'লে ভগৱানৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত তেনেকুৱাই হৈছে। মই আৰু কেনেকুৱা লাগিছে, অনুভূতি কেনেকুৱা? মোৰ ভালেই লাগিছে। আজিহে এজনী মাতৃ হোৱাৰ ইটো মই পাইছোঁ, শান্তিটো পাইছোঁ।